মোলে বাৰু আপুনি খানা ৰেডি কৰিলে, মোক থালি ৰেডি কৰিলে, আপুনি নিজলে কৰিলে নাই? মোলে কৰা নাই, এতিয়া উলিয়াই আছোঁ। উলিয়াই আছা? অ'কে, একো নাই। মোৰ পাছত খাবা নে মোৰ আগত খাবা? সমানতে খাম। অ'কে, বেটি শুই আছে। বেটি শুই আছে ন? অ'কে লগতে খাম আৰু। অ'কে, সেইকাৰণে আমি এটা চিম্পল আকৌ শ্বৰ্ট ব্লগ এটা বনাবলৈ সময় পাই গৈছোঁ। অ'কে, তুমি লাগি থকাচোন, মই অলপ ৰুমলৈ যাওঁ। বেটি ৰুমলৈ নাযাওঁ বাৰু, বেটিক ডিষ্টাৰ্ব নকৰোঁ। মই ইয়াতে অলপ ৰেষ্ট কৰিম। আৰু আজি মাছ মাংসনো কিমান খাব নহয় জানো, নিৰামিষে খাব লাগে প্ৰায়। নিৰামিষ খালে আমাৰ নিজৰ হেল্থৰ কাৰণেও ভাল নহয় জানো, আৰু আমাৰ ইয়াত লোকেল বজাৰ আছে। চব্জিৰ কথা ওলালে যেতিয়া কথা এটা ক'ব বিচাৰিছোঁ। কাৰেণ্টটো গ'ল ইয়াত, মই লাইট এটা জ্বলাই লৈছোঁ। মানে মই নিজকে প্ৰায় এতিয়া মানে ভেজলৈ কনভাৰ্ট কৰিছোঁ, নন ভেজবোৰ অলপ কমাই দিছোঁ। কিছুমান মাংসটো মই এৰিয়ে দিছোঁ। মাছ খাওঁ বাৰু, মাংস খুব কম খাওঁ। কেলৈ মানে মাংস খালে মানে অলপ মানে মূৰটো অলপ বেছি গৰম হয়, হেল্থৰ কাৰণেও ভাল নহয়, নিজৰ ফিজিক্স কাৰণে হয় নহয়। এনে প্ৰটিনটো পায়, ষ্ট্ৰং হয়, বাকী হেল্থত বহুত হেম্পাৰ কৰে নহয় জানো। এইবিলাক চব চালানী বস্তু, আজিকালি চালানী চব মাংস বুলি ক'লে আজিকালি চালানীয়ে। আৰু চালানী নহ'লেও যিকোনো আপুনি লোকেল বস্তু খালেও সেইটোৱে কি কয়, গাত বহুত হিট প্ৰডিউচ কৰি দিয়ে। সেইটোৱে মানে আমাৰ হেল্থৰ কাৰণে ভাল নহয়, নহয় জানো। আৰু কিছুমান মাংস বুলি ক'লে মই হয়তো এনেই প্ৰকৃত একদম পাৰফেক্ট আহোঁ, কিন্তু তথাপিতো মই গাহৰি মাংসটো পূৰা কমপ্লিটলি এৰি দিলোঁ। আৰু লোকেল মাংসটো কেতিয়াবা অলপ খাওঁ, সেইটোও এৰিছোঁ। কেতিয়াবা ব্ৰইলাৰটো আনি খাওঁ, আৰু ব্ৰইলাৰটো কেলৈ মানে এভেইলেবল হয়, য'তে ত'তে পোৱা যায়। তথাপিতো মই য'তে ত'তে পোৱা যায় বুলি কেতিয়াবা আনো, আৰু মাহত এবাৰমান খাওঁ, বা খুব বেছি দুবাৰমান। কোনোবাই এনেই যাচি দিলেও মই মাংস নাখাওঁ। আই এম নট ইণ্টাৰেষ্টেড। মই কিছুমান মানুহে আকৌ কৈও দিয়ে, তইতো একদম পাৰফেক্ট প্ৰকৃত আহোম মানুহ, তইতো ফুকন মানুহ, তইতো প্ৰকৃত শিৱসাগৰৰ মানুহ, তই আকৌ গাহৰি মাংস নাখাওঁ যে, কেনে নাখাওঁ বুলি কয়। সেইটো আচলতে নিজৰ নিজৰ চইচৰ কথা। কোনোবাই বহুত ট্ৰাইবছ আছে যোনে মানে যিকোনো নিগুনিও খায়, সাপো খায়, যিকোনো বস্তু খায়। তো নিজৰ নিজৰ ট্ৰেডিশ্যন, কালচাৰ, আৰু গাহৰি খোৱাটো আমাৰ কালচাৰ হয়। সেইটো আমি খাব, এইটো কম্পালচৰি নহয় যে আমি আহোম হ'লে গাহৰি খাবই লাগিব বুলি। কেলৈ মানে আমি কিছুমান বস্তু এৰা ধৰাৰ মতে চলিব লাগিব, এজ পাৰ জেনেৰেশ্যন ৱাইজ। অ'কে ৰাইট। আমি আহোম, আমি বহুত ব্ৰেভ আছিলোঁ, ব্ৰেভ হয়, এতিয়াও আমি ব্ৰেভ হয়। আমাৰ বহুত পজিটিভ পইণ্টছ আছে। আমাৰ অকল ব্ৰেভ বুলি নহয়, আমি পঢ়া শুনাৰ ক্ষেত্ৰতো বহুত আগবাঢ়িছোঁ। আমি বহুত ফিল্ডত আজি আমি কিনো ক'ম, আজি আপোনালোকে নিজে জানে আজি আহোম মানুহ ক'ৰবাত ক'ত পাই গ'লগৈ। কিন্তু কিছুমান বস্তু আমি এৰা ধৰাৰ মাজত চলিব লাগিব। লাইক মানে মাংস খালে যে আহোম প্ৰুভ কৰিব পাৰি, সেইটো একদম পাৰফেক্ট কথা নহয়। কেলৈ মানে, আৰু ব্ৰেষ্ট ফিডিং মাদাৰ্ছবোৰ কাৰণে মই নাখালে কি হয়, ব্ৰেষ্ট ফিডিং মাদাৰেও নাখায়। ব্ৰেষ্ট ফিডিং মাদাৰ্ছবোৰ কাৰণে আৰু বেয়া। কেলৈ মানে যেতিয়া সিহঁতে মাছ খালে বাৰু চালানী মাছটো খাব নালাগে, লোকেলটো খালে একো নাই। ব্ৰেষ্ট ফিডিং মাদাৰে যদি মাংস বেছিকৈ খায়, তাৰপিছত ফিড কৰে নিজৰ চাইল্ডক, তেতিয়াহ'লে কি হ'ব, ল'ৰা ছোৱালী অলপমান মানে সিহঁতৰ টেষ্টটো অলপ ডাঠ হোৱাৰ চান্সেছ থাকে। মানে মই ভাবোঁ এনেকুৱা। বাকী আপোনালোকক ল'ৰা ছোৱালীয়ে মাংস খায়ো কুল হ'ব পাৰে, সেইটো চাইণ্টিফিকেলি এনেকুৱা প্ৰুফ আছে বুলি মই নকওঁ। মানে এইটো মোৰ থিংকিং, আৰু নিজৰ নিজৰ থিংকিং। আৰু গাহৰি খোৱা মানুহে খাব পাৰে, যিমান খায় ডবল খাব পাৰে, ট্ৰিপল খাব পাৰে, সেইটো নিজৰ নিজৰ চইচ। এজ পাৰ মই অকল নিজৰ পইণ্ট অফ ভিউ কৈ আছোঁ, বাকী আৰু নেকি লেকচাৰ ক'ম। অ'কে, বাই বাই।